হাই গাইজ, মই তিতিক্ষা মধুকৈল্য মাই চেনেল তিতিক্ষা য়োগালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এনেধৰণৰ প্ৰাণায়াম দুটা কৰি দেখুৱাম, যোন দুটা প্ৰাণায়াম কৰিলে আমাৰ দেহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়। চাওঁ আহকচোন কোন দুটা প্ৰাণায়াম। এতিয়া মই দণ্ডাসনত বহি আছোঁ, মই তাৰ পৰা বজ্ৰাসনলৈ যাম। মেৰুদণ্ড ফিট। এতিয়া মই নাড়ী শোধন প্ৰাণায়াম বা অনুলম বিলোম কৰিম। বাওঁ হাতটো আঁঠুৰ ওপৰত আৰু এনেধৰণৰ মুদ্ৰা দি নাকৰ ফুটাত দিব। তাৰপিছত ইটো ফুটা দি উশাহ ল'ব আৰু ইফালৰ আঙুলিটো দি নাকৰ ফুটাটোত ধৰিব আৰু ইফালৰ বুঢ়া আঙুলিটো এৰি দিব আৰু উশাহটো এৰি দিব। আকৌ উশাহটো ল'ব, বুঢ়া আঙুলিটো দি ধৰিব, ইফালৰ আঙুলিটো এৰি দিব। এবাৰ আপোনালোকে চাই লওক। এনেকৈ আপোনালোকে 10 মিনিট বা 5 মিনিট কৰিব। ইয়াৰ পিছত ভস্ত্ৰিকাসন। ভস্ত্ৰিকাসন কৰিবলৈ দুয়ো হাত মুঠিয়াই ল'ব আৰু উশাহটো লওঁতে ওপৰলৈ হাতকেইখন মেলি দিব আৰু মুঠিটো মেলি দিব। তাৰ উশাহটো এৰোঁতে মুখটো বন্ধ কৰি তললৈ লৈ আনিব। এবাৰ আপোনালোকে চাই লওক। এনেধৰণে আপোনালোকে 10 মিনিট বা 5 মিনিট কৰিব। এই দুয়োটা প্ৰাণায়াম কৰিলে আমাৰ দেহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।